গাড়ীত নিয়ে আহিছোঁ। আজি দোকান নাই দে ভিডিঅ' বনাব লাগছে নেকি? ছোটটা না বড়টা কালিলা এটা ভেদাইলতা কালা কচু নেকি এইগিলা? কালা কচু মানে এইবিলাক চব্জি বনাই খোৱা যায়। কালা কচু বজাৰত সোমালোঁ আৰু ধনতলা বজাৰৰ ভিতৰত চব্জি বজাৰত চাওঁ ৰ বিলাহী ল'লোঁ, বেঙেনা ল'লোঁ আৰু আলু ল'লোঁ আৰু বাকী কি চব্জি পোৱা যায় চাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইবিলাক বেঙেনা ল'লোঁ, বেঙেনাগিলা একদম লোকেল বেঙেনা। খাবি খুৰাই বেঙেনা লৈ আহিছে, তো নিজে ঘৰত খেতি কৰা এইগিলা। কবিতাটো ভাল হ'ব, ফুলকবিটো ভাল হ'ব, কাৰণ এইবিলাক সাৰ চাৰ ইমান হেৰি হোৱা নাই, ঘৰত খেতি কৰা। আমাৰ ঘৰতো হৈছিলে, এবাৰ গম পাওঁ এনেকুৱা চাইজৰ হয় মানে ঘৰত যিগিলা মানে খেতি কৰা এইগিলা একদম ঘৰৰ বিলাহী সেইবিলাক এইবিলাক খাই চাওঁ কেনেকুৱা লাগে। আজি ফল বজাৰ এই যে চাওক মানে আজি মনা যিগিলা আনিছোঁ, মনাগিলা চব বস্তুৰ কাৰণে মানে ভৰি গ'লোঁ, সেইকাৰণে ল'লোঁ, টিকতে লৈছোঁ। বজাৰ কৰা হৈ গ'ল আৰু এতিয়া ঘৰত যাম। আজি অলপ মানে অমিতা অলপ বেছিকৈ পালোঁ, তো অসুবিধাৰ কাৰণে এতিয়া বাইকত লৈ নাযাওঁ, এখন টটোত মাল দি পঠালোঁ আৰু যাম এতিয়া। আজি মোৰ দোকান পাব আঙুৰবিলাক বগা আছে, ক'লা আঙুৰ আছে, তাৰপিছত ইয়াতে অমিতা আছে, এইবিলাক ডাঙৰ ডাঙৰ অমিতা আছে আজি পাব। কেঁচা আছে, পকাও আছে, এইবিলাক ডাঙৰ অমিতা চাওক ইমান ডাঙৰ এভেইলেবল আছে। কেঁচা লাগিলে কেঁচা, পকা লাগিলে পকা, আধা পকা গোটেইখিনি আছে অমিতা। তাৰপিছত এইবিলাক কিন্নু আছে, লগতে এইবিলাক কেশৰ আলু আছে, আমি মধুৰচা আলু বুলি কওঁ, এইবিলাক মানে মিঠা আলু, লাগিলে আহিব। তাৰপিছত এইবিলাক মৌচুমী আছে আৰু এইবিলাক মিঠা বগৰী আছে, মিঠা বগৰী। তাৰপিছত মধুৰিআম এইবিলাক আহিছে আৰু নতুনকৈ ফ্ৰেছ একদম, লাগিলে পাই যাব। আৰু এইবিলাক আপেল আছে, আহিলে পাব, একদম লোকেল টিও হ'ব, আহিলে পাই যাব। কুৰ্দৈ আছে, এইবিলাক এভেইলেবল আছে। বেল সৰু লাগে ডাঙৰ লাগে চব পকা বেল এইবিলাক। এইবিলাক শুকান নাৰিকল আছে আৰু এইবিলাক আছে হালধি, আৰু এইফালে বগৰী আৰু এইফালে কঁঠাল, এইবিলাক লোকেল কঁঠাল চব্জি খোৱাৰ কাৰণে। আপোনালোক যদি লাগে তেতিয়াহ'লে আহিব, আহিলে পাই যাব। লগতে আছে এইবিলাক লোকেল বগৰী, আজি লৈ আহিছোঁ বগৰীবিলাক, এইটো চাওক বগৰীবিলাক একদম লোকেল বগৰী, পকা আছে আধা পকা আছে, লাগিলে আপোনালোকে লৈ যাব পাৰিব। আহক যদি লোকেল বগৰী লাগে আজি আপোনালোকক। চাওঁ কেনেকুৱা লাগে খাই, আপোনালোকক দেখাই আছোঁ। এইটো বগৰী বগৰী মজা, মিঠা আছে বগৰীবিলাক, আহিব। ল'লোঁ আৰু নিমখ মছলা ডিপ কৰিলোঁ, মজা পুৰা মিঠা আছে একদম। এইবিলাক একদম এক নম্বৰ, নাম্বাৰ 1 কোৱালিটিৰ কিবা আছে, তেতেলী আছে, এইবিলাক চাওক ইমলি একদম শুকান পুৰা, চেনি কল আছে। তাৰপিছত এইবিলাক বাকলি থকা তেতেলী, এই চাওক এনেকুৱা কালাৰ হ'ব, পুৰা শুকান হ'ব। লগতে এইটো বগৰী, মিঠা বগৰী, শুকান বগৰী। তাৰপিছত আমাৰ ইয়াতে চিপছ, হাৰিয়েল বেনানা চিপছ আছে, গমেই পায় আপোনালোকে। ভাল ভাল কল আছে আজি, এইবিলাক পকিছে, আজি এইবিলাক উলিয়াইছোঁ। সৰু আছে, ডাঙৰ লাগিলে ডাঙৰ আছে, সকলো ভেৰাইটিৰ আছে দাম, এইবিলাক চাওক।
তাতৰ কাৰণে অমিতা আছে, তৰমুজ আছে, আপেল, মিঠা আলু, মধুৰিআম, তিয়হ, বগৰী। কিমান দিয়ে ভাই? এতিয়া 120 টকা। আমার তো হয়েছে না? হয়েছে দাদা। হয়েছে তো। দে দে দে। আচ্ছা সেই যে তোমার দাব দিতে। 330। পাব অলপ এতিয়া দীঘল দীঘল থাকে এটা খাই চাওকচোন আপুনি বগৰী যদি এটা মোৰ দোকানৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটী এইফালৰ পৰা আহে তেতিয়াহ'লে চালবাৰী পাৰ হৈ লেফ্ট চাইডে মোৰ 2 নম্বৰ দোকানখন ইফালে আহি কিনে এইটো গছৰ তলত এইখন দোকানখন পাব মোৰ ইয়াৰে আৰু আপুনি যদি ধুবুৰী ফালৰ পৰা আহে তেতিয়াহ'লে মানে চালবাৰী নপৰাৰ আগতে ৰাইট চাইডত পৰিব মোৰ 2 নম্বৰ দোকানখন এইটো এনেকৈ আহিলে ইয়াতে এখন বেনাৰ আছে হোল্ডিং আছে ইয়াৰ পিছত এইটো দোকানখন ইয়াতে গতিকে আহক সকলোৱে আৰু আহি নতুন নতুন ফলৰ সোৱাদ লওক ধন্যবাদ জয় আই অসম